আমি কৈছোঁ যে হু ইজ বিশ্বজিৎ ৰায় হি ডোন্ট নো এবাউট কোচ কোচৰ বিষয়ে তাৰ একো অভিজ্ঞতা নাই হি কোচেই নহয় হি বাংলাদেশী তাক অসম চৰকাৰে ভালদৰে এনকুৱাৰী কৰক না বিশ্বজিৎ ৰায় বাংলাদেশী হয় ই অসমীয়াই নহয় ই 1951 বা 71 মানে আগত অহা হয় নে নহয় তাতো সন্দেহ আছে আমাৰ গতিকে বিশ্বজিৎ ৰায় আমাৰ কোচৰ লিডাৰ নহয় বিশ্বজিৎ ৰায় কোনোদিন আমাৰ কোচৰ কাৰণে কাম কৰা নাই আৰু বিশ্বজিৎ ৰায়ক লৈ আমি কোনো ধৰণৰ ইণ্টাৰেষ্টেড নহয় তাৰ ভৰি তলৰ মাটি হেৰাইছে সি এতিয়া আবুল তাবুল বকিছে আপোনালোকে সকলোৱে জানে বিশ্বজিৎ ৰায় যেতিয়া য'ত যেনেকৈ সুবিধা পায় ততে তেনেকৈ যাব বিচাৰে যে বিশ্বজিৎ ৰায়ক লৈ আমাৰ কোনো ধৰণৰ ক'বলগীয়া নাই বিশ্বজিৎ ৰায় যি কৈছে তাৰ সুবিধাৰ কাৰণে কৈছে কোনোদিন সি কোচৰ হৈ মাত মতা নাই সি কোচ ভাষাই নাজানে কোচৰ সি সাজ পোছাকৰ কথা নাজানে সি কোচৰ সাজ পোছাক নিপিন্ধে সি হালধীয়া গামোচা পিন্ধে সি নিজক ৰাজবংশী বুলিয়ে কৈ থাকে সদায় সি নিজে স্বীকাৰ কৰিছে যে সি ৰাজবংশী গতিকে ইয়াত বিশ্বজিৎ ৰায় কোনো কথাই নাই আমি হৈছোঁ আমাৰ চিধা কথা আমি হৈছোঁ কোচ আমি ইতিহাসৰ ভেটিত প্ৰতিষ্ঠিত আমি ঐতিহাসিক পথেৰে আগুৱাই যাম আমাৰ নিজা ভাষা আছে আমাৰ নিজা সাজ পোছাক আছে আমাৰ নিজা কৃষ্টি সংস্কৃতি আছে আমাৰ নিজা ৰীতি নীতি আছে আমাৰ নিজা আচাৰ ব্যৱহাৰ আছে আমি সম্পূৰ্ণ এটা জনগোষ্ঠীয় বা জনজাতীয় বৈশিষ্ট্য থকা জনগোষ্ঠী আৰু আমি কোচ